বন্ধুসকল, ৰামায়ণ বুলি ক'লেই আমাৰ মনত পৰে সেই সোণালী দিনবোৰলৈ, যেতিয়া আমি সকলোৱে একেলগে বহি সন্ধ্যা টেলিভিছনৰ পৰ্দাত ৰামায়ণ উপভোগ কৰিছিলোঁ। ভগৱান শ্ৰীৰামচন্দ্ৰৰ পুণ্যকথাৰে সমৃদ্ধ ৰামায়ণত সুখ দুখ মনোৰঞ্জনেৰে আমাৰ সকলোৰে মন পুলকিত কৰি পেলাইছিল। কিন্তু আপোনালোকে টেলিভিছনৰ পৰ্দাত চোৱা অথবা কিছু সংখ্যক গ্ৰন্থত পঢ়িবলৈ পোৱাৰ উপৰিও ৰামায়ণৰ এনে কেইটামান ৰহস্য তথা আশ্চৰ্যজনক কথা আছে, যি সম্পৰ্কে আপোনালোকে হয়তো কম সংখ্যকেহে জ্ঞাত হয়। কিন্তু ৰামায়ণত কি আছিল সেইকেইটা আপুনি নজনা বিষয়, এই বিষয়ে আগবঢ়ালোঁ আজিৰ এই ভিডিঅ'টি। ৰামায়ণ সম্পৰ্কে প্ৰথমটো সত্য হৈছে যে ৰামায়ণ মহৰ্ষি বাল্মীকিৰ আগতে হনুমানে নিজৰ নখেৰে এক শিলাখণ্ডত খোদিত কৰিছিল। যেতিয়া মহৰ্ষি বাল্মীকিয়ে এই বিষয়ে জ্ঞাত হ'ল, তেতিয়া তেওঁ আহি হনুমন্তই লিখা ৰামায়ণ কথা চায় আৰু অতিকে আচৰিতো হয়। মহৰ্ষি বাল্মীকিয়ে হনুমানক ক'লে যে তুমি মোতকৈও অতি সুন্দৰকৈ ৰামায়ণ বৰ্ণনা কৰিছা। তেতিয়া শ্ৰীৰামৰ পৰম ভক্ত হনুমানে ভাবিলে যে মহৰ্ষি বাল্মীকিও তেওঁৰ প্ৰভু শ্ৰীৰামৰে যিহেতু অন্যতম ভক্ত, যদিও বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণ তেওঁ সম সুন্দৰ নহয়, কি হ'ল, তাতো তেওঁৰ প্ৰভু শ্ৰীৰামৰ বিষয়ে উল্লেখ আছে। তেতিয়া হনুমানে ততালিকে নিজেই লিখা শিলাখণ্ডটো হাতত তুলি সাগৰত পেলাই দিয়ে আৰু তেতিয়াৰ পৰাই বাল্মীকিৰ ৰামায়ণৰ ৰচনাকাৰ হিচাপে খ্যাত হয়। দ্বিতীয়তে বন্ধুসকল, আমি এটা কথা শুনি বা দেখি আহিছোঁ যে ৰজা দশৰথৰ 4জন পুত্ৰ আছিল আৰু তেওঁলোক যথাক্ৰমে ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। কিন্তু এটা কথা আপোনালোকে জানেনে বাৰু যে ৰজা দশৰথৰ এই 4জন পুত্ৰৰ উপৰিও এগৰাকী কন্যাও আছিল আৰু তেওঁৰ নাম আছিল শান্তা। শান্তাৰ মাতৃ আছিল কৌশল্যা। শান্তাক ৰজা দশৰথে অংগদেশৰ ৰজাক তেওঁৰ সন্তান নথকাৰ বাবে প্ৰদান কৰিছিল। উল্লেখনীয় যে শান্তা আছিল দশৰথৰ প্ৰথম সন্তান। তৃতীয়তে গায়ত্ৰী মন্ত্ৰৰ সৃষ্টি। বন্ধুসকল, আপোনালোকে গায়ত্ৰী মন্ত্ৰৰ বিষয়ে নিশ্চয় জানে, কিন্তু এটা কথা জানেনে বাৰু যে এই মন্ত্ৰৰ সৃষ্টি বাল্মীকিয়ে ৰামায়ণ লিখোঁতেই ৰচনা হৈছিল। মহৰ্ষি বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণত সৰ্বমুঠ 24,000 শ্লোক সন্নিৱিষ্ট হৈ আছে আৰু প্ৰত্যেক 1000 শ্লোকৰ পাছত প্ৰথম আখৰটোৰ আগত গায়ত্ৰী মন্ত্ৰৰ সৃষ্টি হয়। চতুৰ্থতে ৰাৱণে শ্ৰীৰামচন্দ্ৰক সহায় কৰিছিল। এইটো আমি সকলোৱে জানো যে শ্ৰীৰামচন্দ্ৰ আৰু ৰাৱণ পৰম শত্ৰু আছিল। শ্ৰীৰামচন্দ্ৰই দেৱী সীতাক উদ্ধাৰ কৰি আনিবলৈ সাগৰৰ ওপৰত শিলৰ সেতু নিৰ্মাণ কৰিবলগীয়া হৈছিল। কিন্তু সেতু নিৰ্মাণ কৰা প্ৰাক মুহূৰ্তত ভগৱান শিৱৰ যজ্ঞ কৰি তেওঁৰ পৰা আশীষ লাভ কৰাৰ প্ৰয়োজন আছিল। তেতিয়া সমস্যাটো আছিল যে সেই যজ্ঞ কৰাবলৈ এজন ব্ৰাহ্মণ তথা পৰম শিৱভক্তৰ আৱশ্যক আছিল। তেতিয়া বান্দৰৰ ৰজা সুগ্ৰীৱৰ পৰামৰ্শ ক্ৰমে শ্ৰীৰামচন্দ্ৰই ৰাৱণক সেই যজ্ঞ সম্পাদন কৰিবলৈ আমন্ত্ৰণ জনায়। ভগৱান শিৱৰ পৰম ভক্ত হোৱাৰ হেতুকে ৰাৱণেও শত্ৰুৰ নিমন্ত্ৰণৰ সন্মান ৰাখি শ্ৰীৰামচন্দ্ৰৰ যজ্ঞস্থলীত উপস্থিত হৈ তেওঁৰ যজ্ঞ সম্পূৰ্ণৰূপে সম্পাদন কৰাৰ উপৰিও যজ্ঞৰ ফল প্ৰাপ্তিৰ বাবে শ্ৰীৰামচন্দ্ৰক ৰাৱণে আশীৰ্বাদ প্ৰদান কৰে। পঞ্চমতে দেৱী সীতাই তেওঁৰ সৰুকালত শিৱধনু দাঙি ধৰিছিল, যিটো চৰম অসাধ্য আছিল। দেৱী সীতাই যেতিয়া শিৱধনু পিনাক দাঙি ধৰিছিল, তেতিয়া পিতৃজনক এই দৃশ্য দেখি বৰ আচৰিত হৈছিল, কাৰণ পিনাক আছিল বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ দিব্যধনু, যি ধনু দাঙি ধৰাটো সাধাৰণ মনুষ্যৰ বাবে সাধ্য নাছিল। তেতিয়াই ৰজাজনকে নিৰ্ণয় লৈছিল যে যিজন বীৰে সীতাৰ স্বয়ম্বৰত শিৱধনু ভংগ কৰিব পাৰে, তেওঁকেই সীতাদেৱীক বিবাহ কৰোৱা হ'ব। ষষ্ঠতে মকৰধ্বজ আছিল হনুমানৰ পুত্ৰ। হয়তো এই কথাই আপোনাক অতিকে আচৰিত কৰিব পাৰে, কাৰণ আমি সকলোৱে এই কথা জানো যে হনুমন্তই কাকো বিবাহ কৰোৱা নাছিল। তেনেস্থলত ই কেনেকৈ সম্ভৱ? ইয়াৰ এটা সুন্দৰ আখ্যান আছে। যেতিয়া হনুমানে লংকা দহন কৰি সাগৰত নিজৰ জ্বলন্ত নেজডাল নুমুৱাইছিল, তেতিয়া হনুমানৰ ঘাম এটা প্ৰকাণ্ড মাছে গিলি পেলাইছিল আৰু তাৰ পৰৱৰ্তী সময়তে সেই মাছটোৰ পেটৰ পৰাই এক সন্তানৰ জন্ম হয় আৰু তেওঁৱেই আছিল মকৰধ্বজ। মকৰধ্বজ পৰৱৰ্তী সময়ত পিতৃ হনুমানৰ দৰে শক্তিশালী যোদ্ধা হৈ উঠিছিল আৰু অহিৰাৱণৰ সেনাপতি হৈছিল। যেতিয়া হনুমানে পাতালত অহিৰাৱণৰ কবলৰ পৰা শ্ৰীৰাম লক্ষ্মণক উদ্ধাৰ কৰিবলৈ যাত্ৰা কৰিছিল, তেতিয়া পাতালত হনুমান তেওঁৰ পুত্ৰ মকৰধ্বজৰ সৈতে সাক্ষাৎ হৈছিল।
ইয়াৰ পিছতে লক্ষ্মণৰ অন্য এটি নাম আছিল গুডাকেশ। যেতিয়া ভগৱান শ্ৰীৰাম, লক্ষ্মণ আৰু দেৱী সীতা বনত আছিল, তেতিয়া লক্ষ্মণে ককায়েক শ্ৰীৰাম আৰু পত্নী সীতাৰ ৰক্ষাৰ বাবে সদায়ে উজাগৰে আছিল। এদিনাখন নিদ্ৰা দেৱী লক্ষ্মণৰ সন্মুখত উপস্থিত হৈছিল। তেতিয়া লক্ষ্মণে ৰাম সীতাৰ ৰক্ষণাবেক্ষণৰ বাবে 14 বছৰ উজাগৰে থাকিবলৈ বৰ বিচাৰিলে। তেতিয়া নিদ্ৰা দেৱী লক্ষ্মণৰ প্ৰতি সন্তুষ্ট হয়, কিন্তু লক্ষ্মণৰ সলনি অন্য কোনো 14 বছৰ শুই থাকিব লাগিব বুলি নিদ্ৰা দেৱীয়ে ক'লে। তাৰ উত্তৰত লক্ষ্মণে তেওঁৰ পত্নী উৰ্মিলাৰ কথা কয়। ইয়াৰ পাছতে নিদ্ৰা দেৱী গৈ উৰ্মিলাৰ সন্মুখ পায় আৰু উৰ্মিলাই লক্ষ্মণৰ সলনি 14 বছৰ নিজে শোৱাটো স্বীকাৰ কৰি লয়। অষ্টমতে ইন্দ্ৰৰ চক্ৰান্তৰ বাবে কুম্ভকৰ্ণই দীৰ্ঘ সময়লৈ শুই আছিল। ৰামায়ণত বৰ্ণনা অনুসৰি যেতিয়া কুম্ভকৰ্ণৰ তপস্যাত ব্ৰহ্মা সন্তুষ্ট হৈ কি বৰ লাগে সুধিলে, তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰই এইটো ভয় হৈছিল যে কুম্ভকৰ্ণই ব্ৰহ্মাৰ পৰা ইন্দ্ৰাসন বিচাৰিব পাৰে আৰু ততোতীয়াকৈ দেৱী সৰস্বতী কুম্ভকৰ্ণৰ জিভাত বহি ইন্দ্ৰাসনৰ সলনি নিদ্ৰাসন যাতে কুম্ভকৰ্ণৰ মুখৰ পৰা ওলায় তাৰ বাবে প্ৰাৰ্থনা জনায়। ইন্দ্ৰৰ অনুৰোধ মৰ্মে দেৱী সৰস্বতী কুম্ভকৰ্ণৰ জিভাত স্থান লৈ মুখৰ পৰা নিদ্ৰাসন শব্দ বাহিৰ কৰে আৰু ইয়াৰ বাবেই কুম্ভকৰ্ণই ছমাহ শুই আছিল। বন্ধুসকল, এয়া আছিল ৰামায়ণৰ কিছুমান ৰহস্যময় ঘটনা যি আপুনি টেলিভিছন অথবা কোনো পুস্তকত অধ্যয়ন কৰা নাই। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰ সৈতে আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত কৰি চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।